হে গাইজ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভ্লগ যাত্ৰালৈ। তোমালোকে চাই গৈ থাকা আৰু গাইজ ৰুমৰ পৰা ওলাই গৈছোঁ আৰু শুই উঠি চাহ খোৱা নাই, চাহ খাবলৈ আমি গৈ আছোঁ, তললৈ গৈ আছোঁ, চাহ খাই আৰু যাম আমি শিৱসাগৰ যাম আৰু ন। আমি গৈ আছোঁ শিৱসাগৰ, অলপ আছেগৈ গৈ পামগৈ এতিয়া। বৰ্তমান আমি ৰুদ্ৰসাগৰ মন্দিৰ পালোহি, মোৰ পিছতে আছে চোৱা। মন্দিৰটো চোৱা, ঠাইখনত থাকি ভাল লাগিছে। ছাইডতে পুখুৰী আছে, ডাঙৰ পুখুৰী। ঠাইকণ বহুত ঠাণ্ডা হয়, আজি মানুহ অলপ কম মন্দিৰটোত। আমি বৰ্তমান পাইছোঁহি জয়সাগৰ। চোৱা তোমালোকে ভালকৈ, জয়সাগৰ মোৰ বেক চাইডে আছে। জয়সাগৰ পুখুৰীৰ পাৰে পাৰে আমি গৈ আছোঁ, এক ৰাউণ্ড ঘূৰি দিম আমি। পুখুৰীটো ডাঙৰ কাৰণে খোজকাঢ়ি যাব নোৱাৰি, তাৰ বাবে আমি গাড়ী চলাই চলাই গৈ আছোঁ। ঠাইখন খুব ধুনীয়া হয়, ৰাউণ্ড মাৰি আছোঁ, পোৱাগৈ নাই। ৰাউণ্ডটো বহুত ডাঙৰ হয় পুখুৰীটো, ৰাউণ্ডটো পাম পোৱা দিয়া আমি। এইটোৱে জয়সাগৰ মন্দিৰ হয়, আমি চাইডে চাইডে গৈ আছোঁ। বহুত চাফ চিকুণ কৰি ৰখাইছে আশে পাশে জেগাবোৰ। মন্দিৰটোৰ ফ্ৰণ্টৰ ফিল্ড হয় এখন। সৰু মন্দিৰ হয়, মানুহ আজি বহুত হৈ আছে, আজি শিৱৰাত্ৰিৰ কাৰণ। বগা বগা আপিবোৰ চাই আছোঁ আৰু এইটো এটা সৰু ঘৰ হয়, দেখাত খুব ভাল লাগিছে। সৰু বাঘ হয় এখন, সৰু পোৱালীয়ে খেলা। অ' ৰিকি ভাই, আমাৰ গাঁৱৰ ওচৰত যদি এনেকুৱা এটা পুখুৰী থকা দি কেনেকুৱা লাগিল বাৰু কোৱাচোন। আমাৰ গাঁৱৰ ওচৰত থকা মাছ ধৰিলোঁ। অ' বে, সদায় এনেকৈ উপভোগ কৰিলোঁ হতি হা, চাই চাই পুৰা। ৰিকি ভাই পূৰা উপভোগ কৰি ফুৰিছে জেগা জুগলিবোৰ। অলপ জিৰণি লৈ আছোঁ ইয়াত, লগত গাৰ্লফ্ৰেণ্ড এজনী থকা হেঁতেন বহুত ভাল লাগিলে দিয়া আৰু। एहे रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं सोके सोके सोके। কোনোবাই যদি আপা আছাম অহা নাই, আপা আছাম আহি চোৱা না, বহুত এটা ভাল লাগে। স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান হয়, অসমীয়া সাংস্কৃতিক অনুষ্ঠান হয় ইয়াত। সকলো ধৰণৰ অসমীয়া সাংস্কৃতিক অনুষ্ঠান হয়। শিৱদৌললৈ গৈ আছোঁ আমি। জাষ্ট পাইছোঁহি আমি। শিৱদৌল গৈ আছোঁ আমি, বৰ্তমান খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ দুইটা। দেখি ভাই মানুহ কেনেকুৱা, মানুহ বহুত দেই। শিৱদৌলত পুৰা ডাঙৰ মেলা হৈছে, মানুহ দেখি গম পাইছা তোমালোকে, ভালকৈ চোৱা। বৰদোৱাত যিদৰে ফাকুৱাত মেলা হয়, ইয়াত শিৱৰাত্ৰিত মেলা হয়। অলপমান সৰু হ'ব বৰদোৱাতকৈ মেলাখন। পুৰা ডাঙৰ মেলা হৈছে পুৰা। এয়া চোৱা, বস্তু কিনিব পাৰিবা মেলালৈ আহিলে। মেলাত কাপোৰো বহুত বেচিছে। কাপ প্লেটৰ দোকান হয় এইবোৰ, কাপ প্লেট কাপোৰ কানি চব আছে আৰু মেলাত। গৈ আছোঁ, পোৱাগৈ নাই আমি, ৰ'দটো পুৰা দিছে। চাকি কিনিবলৈ আহিছোঁ মই। ইয়াত এটা চাকিত 10 টকাকৈ লয়, ওৱান পাৰ প্লেটত 120 লয়। সাতটা দুইজনকে দি দিয়া। ৰিকি ভাই মই গৈ আছোঁ চাকি লৈ পেলাই। ফাইনেলি আমি শিৱদৌল পালোহি।
মেইন উদ্দেশ্যটোৱে আছিল আমাৰ শিৱদৌল আহাৰ শিৱৰাত্ৰিত। গৈ আছোঁ, আগত শিৱদৌল আছে। শিৱৰাত্ৰিত শিৱদৌল অহাৰ বহুত ইচ্ছা আছিল, দুইজনে আহিলোঁ। গৈ আছোঁ আমি। সঠীৰ ওপৰত লাহে লাহে আহি আছোঁ। লাইন ল'বলগীয়া হৈ গৈছে পূৰা। লাহে লাহে গৈ আছোঁ। মহাদেৱৰ ফটো ধুনীয়াকৈ বনাই থৈ দিছে চিনাই। ইয়াতে ফটো উঠি আছে ল'ৰা ছোৱালীবোৰে। আমাৰ চাকি বন্তি জ্বলাই হৈ গ'ল। চাকি জ্বলোৱা ব্যৱস্থাটো বহুত ভাল আছে। ডাঙৰ ৰভা দিছে, সকলোৱে ইয়াতে চাকি জ্বলাইছে। মন্দিৰ ভিতৰতে আছে মানুহবোৰ, লাইন পাতি আছে, সেৱা কৰিবলৈ গৈ আছে আৰু সকলোৱে। বগা বগা পখিলাবোৰ চাই গৈ আছোঁ আমি লাইনত। মন্দিৰ ফ্ৰণ্টত বহুত ভিৰ আছে, তাৰ বাবে বহুত লাহে লাহে যাবলগীয়া হৈছে। শিৱদৌলত সেৱা কৰি আমি পুখুৰীটো পাৰলৈ গৈ আছোঁ আমি দুজন। মানুহ বহুত ভিৰ হৈ আছে ইয়াত। ভাল ভাল কাপোৰ ওলমাই থৈ দিছে। পুখুৰীটোৰ পাৰ পালোহি, চবে ফটো উঠি আছে ইয়াত আহি। হাঁহবোৰ চৰি আছে। খুব ধুনীয়া লাগিছে ইয়াত আহি। শিৱদৌলৰ পৰা আহি ভাত খাই ল'লোঁ, এতিয়া আমি যাত্ৰাত আকৌ গৈ আছোঁ। ৰংঘৰ পালোহি মই, দুইটাই টিকেট কাটি ল'লোঁ পূৰা। মোৰ পাছতে আছে ৰংঘৰটো চোৱা। গৈ আছোঁ। ৰংঘৰৰ ভিতৰত গৈ আছোঁ এতিয়া। ৰংঘৰৰ যোনখন ফ্ৰণ্টৰ ফিল্ড হয়, বহুত ডাঙৰ হয়। আজি মানুহবোৰো হৈছে ৰংঘৰত, চাব অহা মানুহ বহুত। ৰংঘৰৰ ফ্ৰণ্টৰ ঠাইবোৰ খুব ধুনীয়া চাফ চিকুণ কৰি ৰখাইছে। গৈ থাকা, চিধা গৈ থাকা। চাইডে চাইডে ফুল লগাই থৈ দিছে মানুহ যোৱা। ৰংঘৰটো ওচৰৰ পৰা বহুত ডাঙৰ দেখে। ৰংঘৰটো ৰঙো কৰিলে এতিয়া। চামতে আছিলোঁ। স্কুলীয়া সৰু সৰু পোৱালীবোৰো আহিছে চাবলৈ। ৰংঘৰ পাই গ'লোহি চোৱা। ইমান আগতে ইমান ধুনীয়াকৈ বনোৱা গৈছে এয়া। ওপৰলৈ গৈ আছোঁ মই। ওপৰতো মানুহবোৰ আছে, কথা পাতি আছে, ফটো উঠি আছে। চোৱা ভালকৈ। পুৰা ওপৰত আছোঁ আমি। একচুৱেলি ওপৰৰ পৰা চাই বেছি ভাল লাগে। আগৰ দিনত কিবা কিবি খেল ধূল হ'লে ফিল্ডতে হৈছিল। ৰজাই ওপৰৰ পৰা চাই থাকে আগতে। ফুলখিনি যিদৰে লগাই থৈ দিছে, ফিল্ডখন যিদৰে চাফা চিকুণ কৰি ৰখাইছে, বহুত ভাল লাগিছে ওপৰৰ পৰা চাই। খেল ধেমালি বিহু ইয়াতে হয়। ৰংঘৰটো কিমান দিনৰ পৰা এনেকুৱাই হৈ আছে। অলপ কালাৰ কৰা গৈছে ওপৰে, বাকী চব ঠিকে আছে। বহুত আগৰ হয় এইবোৰ।
বহুত অতীজৰ হয় এইবোৰ। ৰংঘৰটো আগত বনোৱা গৈছিল যেন মাটি দালি, বৰা চাউল, হাঁহৰ কণী এইবোৰ মিলাই কৰি বনোৱা গৈছিল ৰংঘৰটো। আজিকালি যিবোৰ ঘৰ বনোৱা যায় চিমেণ্ট বালি দি, সেইবোৰে ভূমিকম্পত ভাঙি যায়। ইমান আগৰ ঘৰটো ইমান গপচ হৈ আছে, চাওক অনুভৱ কৰক নহ'লে আপোনালোকে। তোমালোকো আহিবা ৰংঘৰ কাৰেংঘৰ চাবলৈ, বহুতো দেখা বুজা যায়, শিকিব পৰা যায়। ৰংঘৰ চাই হৈ গ'ল, তলাতল ঘৰ গৈ আছোঁ আমি। ৰংঘৰক বাই বাই দি দিবলগীয়া হৈ গৈছে। বৰ্তমান টিকেট কাটি আমি তলাতল ঘৰ পাইছোঁহি। চোৱা মোৰ আগফালে আছে তলাতল ঘৰ। তলাতল ঘৰ আমি ভিতৰতো আমি দেখুৱাব চেষ্টা কৰিম। কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। ফুল আছে ছাইডত, তোমালোকে ভালকৈ চাই লোৱা। মানুহ আছে আজি, কম পৰিমাণে হ'লেও আছে আৰু মানুহ বহুত। বৰ্তমান ওপৰত আছোঁ আমি, ওপৰ পাইছোঁহি। লাহে লাহে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। অঁ সেইটো চাইডে একো নাই বোলে, ইমান ভাল নাই। তলাতল ঘৰ ওপৰে ওপৰে গৈ আছোঁ আমি। আমাৰ অসমতে ইমান জেগা আছে, বেলেগলৈ যোৱা কোনো কাৰণেই নাই। অসমৰ জেগাই শেষ কৰিব পৰা নাই আমি। এই সুৰুঙাকেইটা যেন তোমালোকে দেখিছা, ওপৰৰ পৰা তললৈ বনাইছিলে এই সুৰুঙাকেইটা। আমি আগৰ পৰাই জানামতে তলাতল ঘৰৰ তলত সুৰংগ আছিল। সেই সুৰংগ দিয়ে ৰজাই আগতে কাৰেংঘৰ ওলাইছিলগৈ। গাইজ ভালকৈ দেখুৱাই আছোঁ, তোমালোকে চাই থাকা ভিডিঅ'টো ভালকৈ। ভিতৰ পাইছোঁহি, চোৱা আছে, এয়া যাবলগীয়া হৈ যায়। এয়া ঘপ ঘপকেইটা যেন দেখিছা, ইয়াত আগতে চাকি জ্বলে। আগতে চাগে চাকি জ্বলাওঁতে খুব ধুনীয়া লাগিছিল। ইমান পুৰণা বস্তুবোৰ চাই থাকিলে আচৰিত লাগে দেখাত। গাইজ তোমালোকে ভালকৈ চোৱা, এইটো সুৰংগ হয়। এইটো চাইডত ক'ৰ ওলাই গৈ ঠিক নাই আৰু, নগাঁৱলৈ হ'ব চিধা। হ'বও পাৰে, অঁ আমিও ৰজাক সন্মান কৰিছোঁ। সৰু সৰু দৰ্জা 24খনমান হ'ব নেকি। শেষ নহ'ব, ইমানেই দৰ্জা আছে। ৰজাক বহুত সন্মান কৰা গৈছিল, তাৰ বাবে সৰু সৰু দৰ্জা বনোৱা গৈছিল। ৰজা আগত যাতে কোনো মাথা ওপৰলৈ যাব নোৱাৰে। ফালৰ পৰা যিমানখিনি পাওঁ দেখুৱাব চেষ্টা কৰিছোঁ। ফুলবোৰ চাই চাই গৈ আছোঁ, চাইডে চাইডে ফুল ৰুই থৈ দিছে, খুব ভাল লাগিছে দেখাত। এই দুটা অলপ সৰু টোপ হয়, এইটো চাইডে দুটা আছে সৰু সৰু টোপ এইকেইটা। বাকী তিনিটা আছে ডাঙৰ ডাঙৰ। এই তিনিটাই ডাঙৰ ডাঙৰ টোপ হয়, এই তিনিটা সকলোৱে চাব লাগে। টোপকেইটাৰ ওপৰতে কিবা কিবি নাম আছে, সেইবোৰ ইমান নাজানো। তলাতল ঘৰ চোৱা হৈ গ'ল আৰু নাচাওঁ আৰু, যিমানখিনি পাওঁ মোৰ ফালৰ পৰা দেখুৱাইছোঁ তোমালোকক। ভিডিঅ'টো ভালকৈ চাবা আৰু। এতিয়া আমি তলাতল ঘৰৰ সন্মুখৰ দোকান এখনলৈ আহিছোঁ। ইয়াত সজোৱা বস্তু কিছুমান বহুত পোৱা লৈ যায়। গৈছিলা লোৱা, কি লোৱা? তুমি কোনটো বস্তু বিচাৰি, এইবোৰ সজোৱা হয় ন? হয়। যিটো বস্তু চোৱা গৈছিল সেইটো পোৱা নগ'ল, সৰু সৰু বেলনাবোৰকে চাই আছোঁ আৰু। তলাতল ঘৰৰ গেটৰ মুখতে এইবোৰ দোকান দেখা পোৱা যাব। A few moments later. ফাইনেলি পালোহি কাৰেংঘৰ, মোৰ পাছতে আছে, ভালকৈ চাই লোৱা। সোমাবলৈ গৈ আছোঁ, টিকেট কাটি ওপৰলৈ আহি আছোঁ। কাৰেংঘৰ এইটোৱে লাষ্ট আৰু, চাই কৰি যাওঁ আৰু। কাৰেংঘৰটো ৰিয়েলি প্ৰশংসামূলক হয়। আমাৰ অসমত ইমানবোৰ ঐতিহাসিক সম্পদ আছে, চ' সকলোৱে আহি একচুৱেলি চাব লাগে আমাৰ অসমৰ সম্পদবোৰ। কাৰেংঘৰ ভিতৰলৈ আহি আছোঁ আমি, ৰিকি মই। পূৰা এন্ধাৰ।
তলাতল ঘৰ যোনটো সুৰংগ সেইটো এয়া পাই আহি তলে তলে আহি ভালকৈ চাই লোৱা। বৰ্তমান আমি কাৰেংঘৰত আছোঁ, ভালকৈ চাই লোৱা। কাৰেংঘৰ ওপৰলৈ গৈ আছোঁ আমি, ৰিকি মই। ভিতৰতো আৰু বহুত ভাল লাগে। ওপৰৰ পৰা ভিউটো চোৱা তলৰ ভালকৈ। কাৰেংঘৰটো তামাম গপচ হৈ আছে এতিয়াও। তলৰ ভিউটো চোৱা ভালকৈ তোমালোকে। ৰিকি ভাই ওপৰত আছে পূৰা, মই এইকণত আছোঁ পূৰা। ভালকৈ চাই লোৱা। নো এণ্ট্ৰি লিখা আছে আৰু ওপৰলৈ যাব নোৱাৰি। তলৰ ভিউ হয়, আমি ওপৰত আছোঁ পূৰা। যিহেকে ফটো মাৰিছে মাকে উঠিছে। আশে পাশে জেগাবোৰ মজাৰ, জেগা জুগলিবোৰ পূৰা ঠাণ্ডা হৈ থাকে পূৰা। ওপৰৰ পৰা এনেকৈ তললৈ দেখুৱালে কেনেকুৱা দেখে চাই লোৱা। সঠতিকেইটা পূৰা খাৰা হয়, বহুত ডাউন হয়। তলৰ পৰা ভিউটো এইটো ওপৰৰ কাৰেংঘৰ। সন্ধিয়া হ'ব লৈছে গতিকে কাৰেংঘৰত ইমান থাকিব নোৱাৰিলোঁ, এতিয়া আহি আছোঁ। আজিলৈ ভ্লগটো ইমানেই আছিল। মোৰ ফালৰ পৰা যিমানখিনি পাওঁ তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজিৰ ভ্লগটো চাই তোমালোকে যদি অলপ হ'লেও ভাল পালা, সকলোৱে ছাপোৰ্ট কৰিবা। সকলোৱে যাতে হৃদয়ৰ পৰা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়া। যদি মোক বেয়া পোৱা চেণ্ডেল জোতা মাৰি হ'লেও ছাবস্ক্ৰাইবটো ঠুকি দিবা। নতুন এটা ভ্লগলৈ অপেক্ষা কৰা।